Beat the speakers up. Damn. তো এই ভিডিওটো আপলোড কৰোঁতে অকণমান দেৰি হ'ল কিন্তু ফাইনেলি আহি গ'ল তো এতিয়া এনজয় কৰক তো কথাটো এনেকুৱা ধৰণৰ বহুত দিনৰ পৰা মানে বহুত বছৰৰ পৰা আমাৰ গাঁৱত কোনো ধৰণৰ ফাংচন বা এনেকুৱা অনুষ্ঠান হোৱা নাই সেইকাৰণে এইবাৰ আমাৰ গাঁৱৰ সৰু ডাঙৰ ডেকা বুঢ়া সকলোৱে মিলি এখন সৰু সুৰা ফাংচন পাতিম বুলি ভাবিছোঁ লগতে খেল ধেমালিও থাকিব আৰু আমি এই অনুষ্ঠানটো 3 দিনীয়া কৰিম বুলি ভাবিছোঁ আজি হৈছে বহাগৰ 1 তাৰিখ তো ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল সেইটো মিনি ব্লগত দেখি পালেই চাগে তো এতিয়া পিছবিলাকে প্ৰথমতে নামঘৰত যাই পিনে আশীৰ্বাদ লৈ তাৰপিছত কামখিনি আৰম্ভ কৰি আছোঁ তো নামঘৰৰ পৰা আশীৰ্বাদ লৈ অহাৰ পিছত আমি চবে আহি গ'লোঁ পথাৰত মানে য'ত ষ্টেজ বনোৱা হ'ব সেইখিনি অলপমান চাফ চিকুণ কৰিব লাগে 2 hours later. তো চাফ চিকুণ কৰা হৈ গ'ল তাৰপিছত এইপিনে এতিয়া কাম চাম কৰা হৈ গ'ল আৰু এইপিনে পোচাপ প্ৰতিযোগিতা চলি আছে কাৰীৰ কাৰণে কেইটা পোচাপ মাৰিব পাৰিবি 40টা এই মই ভাড়া দিবি কেইটা হ'ল এতিয়ালৈকে 29 হৈ গ'ল মই ভাড়াবৰ কাৰণে আৰু 20টা লাগে এতিয়া আমাৰ নেক্সট প্ৰতিযোগিতাতে আগবাঢ়িছে একদম 2x স্পীডত মাৰি আছে আৰু এইপিনে আমাৰ ৰাকেশে কেইবাৰ মাৰিব পাৰিব এতিয়া কাম চাম কৰা হৈ গ'লতো সেইকাৰণে এইপিনে এজন প্ৰতিযোগী আৰু এইপিনে এজন প্ৰতিযোগী গন্তি নকৰাকে মাৰি আছে সেইটো বেলেগ কথা কেইটা হয় পিছত ভুলকে ক'লে আমি ধৰিব নোৱাৰিম কেইটা হ'ল 6টা মাৰিছে আমি কালি লগ পাই আছোঁ কালি খেল প্ৰতিযোগিতা আছে মানে আমাৰ ইয়াতে 2016ৰ পৰা এইবাৰ 2016ৰ পিছত ইয়াতে হোৱাই নাছিল এইবাৰ প্ৰথম হ'ব এই আমাৰ ৰাকেশে কিবা বিৱৰণ দি আছে কি কৈ আছে 1962 তাৰপিছত এতিয়া 2024 মানে 1962ত হৈছিলে এবাৰ তাৰপিছত তাৰ পৰা হোৱাই নাই মানুহ আহিছিল তো আমি ইয়াতে কথা পাতি থাকোঁতে আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি উপস্থিত হৈছে যাক মই আৰু আপোনালোকে লাষ্ট লগ পাইছিলোঁ সৰস্বতী পূজাত তো আমাৰ মাজত মানে তাৰ লগৰ উপস্থিত হৈছে বহুত দিনৰ মূৰত তো ইমান মাতিব লাগে কিয় মাতিব লাগে কচোন ক'ত মাতিছ নাই মাতা আজি মাতিছোঁ মই নিজে আহিছোঁ তই মাত মানে ইনডাইৰেক্টলি ক'ব গ'লে লেভেল হৈছে মানুহবিলাকত হয় না ক'ত লেভেল কিহৰ লেভেলটো কালি আমাৰ ইয়াতে খেল প্ৰতিযোগিতা হ'ব আপোনাক মানে মনৰ পৰা অন্তৰৰ পৰা নিমন্ত্ৰণ থাকিল তো ইয়াক নিমন্ত্ৰণ দিয়াৰ পিছত আমি ঘৰৰ পিনে যাব ওলাইছিলোঁৱেই তেতিয়াই এইপিনে ছোৱালী আৰু মহিলা পল্টনক দেখি পালোঁ বিহুৰ বাবে ৰিহাৰ্চল কৰি আছে তো এইপিনে মহিলা পল্টনে পুৰা প্ৰেক্টিছত ৰিহাৰ্চলত লাগি আছে আৰু আমি গৈ আছোঁ মানে এতিয়া আমি গৈ আছোঁ মোবাইলটো চাৰ্জ দি আহোঁ চাৰ্জ নাই আৰু নিজেও অলপ চাৰ্জ হৈ আহোঁ মানে অলপ কিবা খাই আহোঁ ভোক লাগিছে 2 hours later. তো আমি মোবাইলটোক ভাত খুৱাই পিনে আহি গ'লোঁ আৰু এতিয়া আমাৰ প্ৰাইজবিলাকত মানে নামকৰণ হৈ আছে আৰু এইপিনে লিখি আছে এইবিলাক প্ৰাইজ মানে বিতৰণ কৰা হ'ব ওপৰৰ পিনে আছে এইপিনে চাব পাৰে এইটো কি বস্তু বা এইটোতো এই ভিডিঅ'টো কেইদিনমান দেৰি হ'ব মানে এডিট কৰোঁতে টাইম লাগিবতো আৰু এইপিনে মানে বগা বগা আঠা মাৰি পিনে এই ইয়াতে যে থাকে এই জেগাটোত লগোৱা হৈ আছে 2 hours later. আমি সেই গধূলিৰ পৰা লাগি এতিয়ালৈকে হোৱাই নাই কেইটা বাজি আছে মই দেখাই দি আছোঁ 8:16 হৈছে এইপিনে জুবিনদাৰ এই গায়ব হৈ গ'ল যেতিয়া দেখালোঁ এই মাত্ৰ চাই আছিলোঁ ফাংচন দেখুৱাৰ লগে লগে এডভাৰটাইজ দিছে ৰাতি 12টামান বাজে নেকি তো এতিয়া আমাৰ ইয়াতে সৰু সুৰা অলপ কাম আছে আমি সেইখিনি কৰোঁ আপোনালোকক কালি ৰাতিপুৱা লগ পাই আছোঁ তো আজি হৈছে বহাগৰ 2 তাৰিখ আৰু আজি আছে ইয়াতে খেল ধেমালি আৰু ৰাকেশ আৰু মই এই বিহুৰ কমিটিখনত আছোঁ আৰু আমাক এটা বিশেষ দায়িত্ব দিয়া হৈছে সেইকাৰণে আমি অলপ জল্দি যাব লাগিব তাৰপিছত আমি ইয়াতে দৰকাৰী কামবিলাক বাদ দি অদৰকাৰী কামবিলাকৰ কথা আলোচনা কৰি থাকোঁতেই বেয়া একদম ফুটবল যাইব দিছে
এতে আছ জলদি আহ মই তামোল পাণ দি মাতিব যাই আছো ৰ তামোল এখন পাণ এখন লৈ আহো গামোচা এখন লৈ আহো ভিডিঅ'ত চাবাচোন ইউটিউবত কেনেকৈ মোবাইলটো পৰিলে তো এতিয়া পুৰা 90% মানুহ আহি গৈছে 10% এন্তে পিছত আহিলে খেলাম আৰু দে এতিয়া আছে প্ৰথমতে সৰু পোৱালিবিলাকৰ দৌৰ তো প্ৰথমতে এন্তকে চাওঁচোন কেনেকৈ দৌৰে আগত যাব লাগিব সেই গছৰ তলত তাৰপৰা দৌৰা আৰম্ভ হ'ব আমাক মানে বিশেষ দায়িত্ব দিছে আমি মিলাই দিব লাগে সেইকাৰণে পোৱালি আহি আছে পিছপিনে তহঁতে নদৌৰা নেকি নদৌৰা দৌৰিবি নে নাই ফাৰ্ষ্ট নেকি বা দৌৰ 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 গ'ল 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 তো ইহঁতৰ কমপ্লিট হোৱাৰ পিছত হৈ গ'ল ছোৱালীবিলাকৰ দৌৰ আমাৰ বাৰী এতিয়া দৌৰা এতিয়া আমি দৌৰিম আমি এই আৰু আজি একদম মেৰাথন দৌৰা দিব লাগিব মানে মই ভাবিছিলোঁ 1 2 কৈছে 3ও ক'ব 3 ক'লে দৌৰিম কিন্তু 3 নকয় হুইচেল মাৰি দিলে সেইকাৰণে মোৰ দৌৰা নহ'ল কিন্তু নেক্সট ৰাউণ্ডত মই ফাৰ্ষ্ট আহিলোঁ দাদা মিছা কথা কিয় নে ক গাইজ দাদা এনে কৈছে এটা খেলতে দাদাই প্ৰাইজ পোৱা নাই চালাটোক লাগে নেকি কি হ'ল হা মাথা ঘূৰাল নেকি বঢ়িয়া বঢ়িয়া তিনি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কৈ আছোঁ আহি গ'লে হ'ল বিকি তালুকদাৰ কৃষ্ণ ঘাটোৱাৰ ফণীন্দ্ৰ ৰাজবংশী লোহিত বৰ্মন ইক্ৰামুল ইছলাম আৰু পাৰ্থপ্ৰতিম বৰ্মন দৌৰি অৱস্থা বেয়া চবৰে তন্তে লাগিব এতিয়া দৌৰিব দেৰি হ'ব এইপিনে চকী খেল আছে কল ভাঙা আছে আস্তে 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 দে জিকিলা কিহত জিকিলা কিয় কমপ্লেইন আছে নেকি ইয়াৰে বিষয়ে অঁ তহঁতে হাৰি গেলি হয় নেকি হয় নেকি কিয় হাৰিছে কোৱা সেইটো কাৰণে দে এইটো ভিডিঅ' চালি গম পাবি নেক্সট ৰাউণ্ডত জিকা হ'ব দে এতিয়া এইপিনে ৰছী খেলা হৈ আছে নহয় তো তাৰপিছত কাৰ্যসূচীত আছিল ৰছী টনা খেল কিন্তু এইবাৰ সঁচাই কৈছোঁ ৰছী খেলাত আমি জিকিছিলোঁ কিন্তু দাদা ফাইনেল ৰাউণ্ডত যি হাৰি গেলি ঐ তই ইয়াৰ পৰা যাবি নে নাই তাতে খেল হৈ আছে আমাক এটা দায়িত্ব দিছে চকীখিনি লৈ অহাৰ কাৰণে এতিয়া যাই পিনে আমি চকীখিনি লৈ আহগৈ তাৰপিছত চাই থাকক তো চকী টকী আনি পিনে দেখিলোঁ ইয়াতে চাহ দি আছে সেইকাৰণে মই চাহ খাব গৈছিলোঁ
গৰম গৰম পৰিল পৰিল কিমান গৰম আৰু এনেকাকে খেল দিছে ভৰিয়ে কাটি গ'ল তাৰ সেইকাৰণে এতিয়া বেণ্ডেজ কৰিবৰ কাৰণে আমাৰ ঘৰত লৈ আহিছোঁ মানে মই এটা সৰু সুৰা ডক্টৰ না আবে চালে তো এইটো খেল হোৱাৰ পিছত কল ভঙা খেল ষ্টাৰ্ট হৈ গ'ল খোজ গন্তি কৰি আহিছা নাই মাত্ৰ খোজ গন্তি কৰি আহিছা নাই মাত্ৰ এমতে গেজু কৰিব আহিছে ধৰাত পৰিল না মই এইবাৰ চাই আছিলোঁ তো ইয়াৰ পিছত মই আৰু ৰেকৰ্ড কৰিব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলটো বেটাৰী ল' হৈ ছুইচ অফ হৈ গ'ল তো যোৱাকালি মোবাইলটো ছুইচ অফ হৈ যোৱাৰ কাৰণে পিছত আৰু ভিডিঅ' কৰা নহ'ল তো আজি আছে ফাংচন মানে নৃত্য প্ৰতিযোগিতা গান প্ৰতিযোগিতা মৌ কৰি আৰু কি কি এইবিলাক আছে আৰু এটা বস্তু আছে ভেকচন সেইটোতো চাব লাগিব তো সেইকাৰণে ৰাতিপুৱাই মই ওলাই গ'লোঁ কিন্তু পুৰা একদম গা পা ধুই পিনে মই এইবিলাক কাপোৰ পিন্ধি পিনে ওলালোঁ এতিয়া বোলে ধুতি পিন্ধিব লাগে কিন্তু মোৰ পল্টনতে 2-3টামান সদস্যই কৈছে ধুতি পিন্ধি যাব লাগিব নহ'লে নহ'ব বোলে তো আকৌ ঘৰত আহি পিনে ধুতি পিন্ধিলোঁ আকৌ ধুতি পিন্ধি গৈছোঁ আকৌ এজন সদস্যই কৈছে ধুতি পিন্ধিছে এতিয়া পাইজামা এইটো কি বুলি কয় দাদা পাঞ্জাবী বুলি কয় পাঞ্জাবী তাৰপিছত আহি পিনে এই হালধীয়া যে এইটো পিন্ধিলোঁ তো তাৰপিছত মই ওলাই পিনে গুচি গ'লোঁ চিধা ষ্টেজৰ কাষত আৰু যাই পিনে দেখিলোঁ ইয়াতে চুলি বেপাৰীৰ পৰা আদি কৰি খেতিয়কৰ পৰা আদি কৰি চব আছে এতিয়া যাই পিনে মই চকীত বহোঁ আৰু এনজয় কৰোঁ তো এতিয়া প্ৰগ্ৰেম আৰম্ভ হ'ব মই মানে আহোঁতে ভাত খাই নাহিলোঁ তো মই ভাত খাব যাওঁ আপোনালোকে এনজয় কৰক চহৰে নগৰে যাবি বৈ জয়াৰে কীৰ্তি দেহে বিদেহে হাগনি যাবি বৈ ধন্যবাদ আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া পাগলি আহিব পাগলি আপোনাৰ বাইদেউ হেৰি আছে স্বামী আছে কি কৰে কি পেঞ্চন বৰ্তমান মঞ্চত উপস্থিত নমস্কাৰ মোৰ নাম শ্ৰী ফণীন্দ্ৰ ৰাজবংশী মই এটি ভূপেন ৰাউতীক গাবলৈ লৈছোঁ গীতটি হ'ল ও বিদেশী বন্ধু ও বিদেশী বন্ধু
দুর্ভগিয়া লাজে কৰলাক দেখোন আহিব বুলি ভাবছিলো সভাপতি ইপিনে আহিব লাজে কৰিছে ময়ে যাওঁ উঠি পিনে সভাপতি আহিব লাজে কৰিলে একো নহয় ব'লা সভাপতি কি গান গাইছে ঢালি দয় মৰালৈ চাদিব যাবানে ভনীতি ৰহে দৈ লাৱনী সহানুভূতি ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দিনটোতো এইবিলাক দিয়ে পাৰ হৈ গ'ল এতিয়া ৰাতি হ'ব আমাৰ প্ৰগ্ৰেম আৰু এই মানুহজনক আমি ডুবাইৰ পৰা হায়াৰ কৰি আনিছো বাপৰে কি ডান্স দিলোঁ ৰে তো দিনটোতো এনেকৈ গ'ল এতিয়া ৰাতি চাগ কেইটা বাজে 11:45 পাৰ হ'ল আৰু 46 চব গুচি গ'ল ফাংচন এতিয়া আমি স্পীকাৰবিলাক নি আছোঁ আৰু তাৰ বেঞ্চ আছে এইখিনি লৈ যাওঁ বাকী চাক আমাৰ পিনে দেখাইছোঁ চব গুচি গ'ল তো লাষ্টত কি ক'ম ভিডিঅ'টো যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু এটা মজা চাই কমেণ্ট কৰি দিব এইপিনে চাক পুৰা খালী তহঁতে কি কৰি আছা ৰখীয়া কৰিবি না কি হে খালী ৰিল এই বেঞ্চখন নি পিনে এইবিলাক ৰাতি জ্বলিয়ে থাকিব তো বাই